কি হৈছে ৰখিছ কি হৈছে মাই দিম Flashback. হেই ৰাতিপুৱা পা এই দুইজনী মাক জীয়েক কৈছো নহয় কিনো কৈ থাকে নহয় এজনীতো নায়েই হে এই আজি বোলে কিবা গোটৰ মিটিং কাইলৈ বোলে তোমাৰ কিবা বন্ধন হে এই মোবাইলটো পোৱা পা এই কিবা ফেচবুক সেইডালতে লাগি থাকিব দিনটো হলে তলকে বাংকে ঘূৰি ফুৰিব কৈছো নহয় কেতিয়াবা খং উঠিব ঘপিয়া মেইখনেৰে আৰু এজনী উঠিব হোৱাই নাই চাগে এতিয়ালৈকে মইনা মইনা নাই নহ'ব সিহঁতৰ তাৰ মানে মইনাও বিতাই কিয় চিঞৰি আছ কি হ'লনো কি হ'ল মানে এফালে কি হ'লনো কিয় চিঞৰি আছ মানে এই ৰাতিপুৱা পৰাতো চাহ কম নাই পানী এটুপিও নাই আৰু মাৰেতো গোটেই দুনিয়াখন নুঘূৰিলেতো নহয় হে খোৱা পৰা উঠিবি দেৰিকৈ যা চাহ অকণ লৈ আহ মোলৈ যা এই চব মানে বিতাই এয়া চাহ ল দে কোনফালে গৈছো মই এফালে গৈছো নে এফালে গৈছো সেফালে গৈছো নে এফালে আহিছো নে এফালে যাওঁ নে সেফালে যাওঁ এফালে গৈ দিছো একেবাৰে Oh no! Oh! Oh shit! Oh shit! Oh shit! Hey! Kole sa aso? Bidolo sa! Hey! Lage! কি হ'ল তোৰ এফালে এই সেতুটো এটো কেতিয়া যে আহিব ইমান দেৰি কৈছে ঘৰত কি কৈ থাকে নহয় ইয়া মানে কি যে হ'ব একোটা কামত আগভাগ নাই গাটোকে পুনাই লওঁ অকণ ৰ এইটো দেখোন লেটু ধেৎ চালা আজিও মোৰ দেৰি হ'ল যি আছে যি নাথ লেটু লেটু হেই কি হ'ল যা খংনো কিয় কৈছ মাছ মাংস বৌ নাযাওঁ মই ঘৰৰ পৰা আহোঁতে মই নাযাওঁ বৌ মাছ ধংগ বৌ বাৰু কচোন তই বা কিয় আহিলি হে মইনে নকব আৰু মই কিয় আহিছোনো মই আহিছো আৰু আপুনি মাতিছে যে মই গুচি আহিছো বুজিছো তই মানে অসমখনত বাৰ্তা প্ৰেৰণ কৰি ফুৰিছ ভাল কৰিছ বৰ ভাল কৰিছ পিছে শেষত গৈ তই মোৰ ঘৰৰহে পালিহিনে বাৰু মোহন তোক কথা এটা সুধো তই দাড়ি চুলি কেইডাল কাটিবলৈ সময় পোৱা নাই নে মোৰ নিচিনা হে
এই চুলি দাইটো কথা নকৈছো আৰু এই যে আমাৰ যে ৰাস হৈছিল হে এই ৰাসৰ পৰা যে এইবাৰ যে মই যেন ওলাইছোঁ এই ৰাসৰ পৰা যে গোটেই অসমখনত খবৰ দি ফুৰিছোঁ এই যে কিবা যে ঢেকনি মাৰিছে এফালে যাচোন এইবাৰ যে মই যে নকৈছোঁ গোটেই অসমখনতে মই বাৰ্তা দি আছোঁ এইকাৰণে যে মোৰ চুলি দাড়ি বাঢ়ি গৈছেগৈ বাৰু হ'ব বুজিছোঁ তই কিবা ক'ত খালি নে নাই খোৱা চাগে ন নাই মই যে একোটো খোৱাই নাই মোৰ যে পেটে মাতিছে ভোক যে লাগি গৈছে সেইকাৰণে উগাটো আহি গৈছে আৰু পিছে একো খাব নাপাইছোঁ বাৰু মোহন মই মইনাক মাতি দিওঁ তই কিবা ক'ত খাই কৰিহে যাবি দেই এই মই খাওঁতকৈ অকণ বাহিৰৰ পৰা আহোঁগৈ এই খেতিডৰা চাই আহোঁগৈ দেই খাই যাম বুলি আহিছোঁ এনেনো মাত খানো কি আৰু খোৱা বোৱাটোহে আচল এই মোহনে যে খোৱা বোৱাত যে একদম এনেকৈহে যাব আৰু এই মোহনক পানী অকণ দে আৰু তাক কিবা ধুনীয়াকৈ চাহ জলপান অকণ খুৱাই পেলাইহে পঠাবি দেই মোহন মই আহিছোঁ দেই থাক বাৰু দে তোমাৰ নামটো কি আছে কমলা কমলৰ ভনীয়েক নহয়তো কমলৰ ভনীয়েক হ'লে দেখোন আমাৰ কমল মানে লেগ পিচ বোৱা পুতেক এৰি দিয়া এৰি দিলে দেখোন পৰি যাব তোমাক কথা এটা কওঁনে কোৱা তোমাৰ দাদাৰ নাম হ'বলা কমল আছে হেই কি কৰা তোমাক কথা এটা সুধো সোধা মোলৈ পতিবানে দাড়িগাল কাটিব নোৱাৰানে ভুবুলাটো নিচিনা হৈ আছে মই সময় নাপাইছোঁ সেইকাৰণে কাটিব পৰা নাই কাটি দিম চালা সদায় ক'ব লাগিব গৰু ছাগলী বান্ধি থ'বলৈ ক'ব লাগিব সদায় পথাৰখনলৈ যাব নোৱাৰোঁ আজি ছাগলী কাইলৈ গৰু চবেই মই আহি পেলাই খেতি নষ্ট কৰিবহি খং উঠিব কিবা ঘপিয়াম বাপেকে কৈছোঁ নহয় চাই ল'ম মই সিহঁতক এইটো মোহন দেখোন ই তেতিয়াৰ পৰা যোৱাই নাই মানে আৰু আমাৰ কি কৰি আছে এয়া ইহঁতে মোৰ মান সন্মান খালে এই কটানি ধক ইহঁত হ'লে আমাৰ এইজনী কি কৰি আছে মোহনৰ লগত তাকে কৈছোঁ নহয় ঘপিয়ামহে ইহঁতক এফালে সিহঁতৰ লগত লাগি আহিছোঁ এইকে ঘপিয়াম বুলি কৈছোঁ চি কটা কি কৰি আছ সেয়া লাগে বুঢ়াটো আহিছে কি হৈছে মাৰি দিম বুঢ়া শগুন বুঢ়া লেগ পিচ বুঢ়া মূৰত মগজু নোহোৱা বুঢ়া শগুন বুঢ়া কি হৈছে বকিছ চালা আৰু তোক কৈছিলো নহয় তাক খোৱা বাই পঠাই দিবলৈ হাতত হাত ধৰি থাক দেখিছ এইখন
হৈছে কিয় মাতিছ ইমান দৌৰি গ'লে গৈছ এইটো তহঁতৰ যে লেগ পিচ বোৱাটো এইটো সগুনটো মোক দৌৰালে খাবলৈ মাতি পেলাই এইটোচোন বহুত বেয়া কথা হ'ল হ'ব দে মই যাওঁগৈ ঐ নচেছ এটা কথা শুনি ল তহঁতৰ যে লেগ পিচ বোৱাটোক কৈ দিবি কেতিয়াবা যে আন্ধাৰ মুন্ধাৰ পালে কোমল জেগা চাই ডিঙি সৰকাই দিছো কৈ দিবি হ'ব দে কৈ দিম যা এই মোহনে যে এনেকে যেহে আহিব আৰু হ'ব ইচকে তহঁতে যে বিদায় নজনালেও হ'ব মই নিজে গৈছো ইয়া যে কি হ'ব নহয় বল আমি মাছ মাৰো